নমস্কাৰ বন্ধু-বান্ধৱীসকল, মোৰ থাৰ্ড পাৰ্ট ব্লগটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এতিয়া আমি লগালগ আহি গ'লোঁ মানে দীঘলী পুখুৰী, আৰু মানুহ দেখিছেনে কিমান হৈছে। আৰু আমি এতিয়া কাক লগ কৰিবলৈ গৈ আছোঁ আপোনালোকে জানেনে? নিশ্চয় জানে চাগে। দীঘলী পুখুৰী ফেমাছ স্থলখন হৈছে মানস মাৰিচা দাদা আৰু বাৰ ভাগৰ ষ্টাইল পটেটো। আৰু আমিও ফটো চটো মাৰি ল'লোঁ আৰু আমাক ষ্টাইল পটেটো দি ল'লে। আমি এতিয়া ষ্টাইল পটেটো খাব লৈছোঁ। মানে একদম খুবেই ভাল লাগিলে মানে কথা পাতি, আৰু কথা বতৰা পাতি হ'ল। আমি এতিয়া মানে ষ্টেচনলৈ বুলি আহিছোঁ, আৰু মানুহ চাওকচোন, বহুত মানুহ হৈছে মানে। আৰু আমিও এতিয়া আহিলোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু আহি থাকোঁতে দেখিলোঁ আজি যিহেতু শাওনৰ 1 তাৰিখ, সেইটো বা বলবম গৈছে মানুহবোৰ। আৰু এইপিনে চাওকচোন, মানে ষ্টেচনত মানে এখন ট্ৰেইন মানে ৰেষ্টুৰেণ্ট বনাই থৈছে। আৰু এতিয়া আমি দোকান চোকান কৰি আহিলোঁ। আৰু আমাৰ মানে ট্ৰেইন আছে 8টা বজাত। আমি মানে পূৰা দিনতে আহি গ'লোঁ, মানে যিহেতু ঘৰলৈ যাম ন, সেইটোবা বজাৰটো কৰিব লাগিব। সেইটো ছেকেণ্ড পাৰ্টত দিছোঁ বাৰু, আপোনালোকে নিশ্চয় চাইছে চাগে। আৰু আমাৰো ট্ৰেইন আৰম্ভ হৈ গ'ল, আৰু এতিয়া ৰাতিপুৱা হৈ গ'ল। আৰু দেখিছেই নহয়, মই একদম পূৰা মানে চাই আহি আছোঁ। আৰু আমিও বৰদলনি ষ্টেচন পাই গ'লোহি, ধেমাজি। আৰু আমাক নিবলৈ গ'ল দায়ে, আৰু ঘৰত আহি মানে পূৰা উৎপাত মানে। আৰু আজিলৈ ভিডিঅ'টো সামৰিছোঁ।